হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিছা আৰু তোমালোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। কাৰণ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে SMS কৰি আছিলে যে স্যাৰ এছামিজ সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে না নাই বা এছামিজ সাবজেক্টত গ্ৰেজ মাৰ্ক কিমান দিয়ে। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ডিসকাস কৰিম এছামিজ সাবজেক্টত গ্ৰেজ মাৰ্ক কিমান দিয়ে আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা আৰু তোমালোকে বুজি পাবা। আৰু তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এটা সাবস্ক্ৰাইব আৰু লাইকৰ বাবে আমিও মোটিভেট হওঁ এনেকুৱা নিচিনা ভিডিঅ' বনাবলৈ। তো প্লিজ তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ হা। তো তোমালোকে বহুতে শুনিছা যে মেট্ৰিক পৰীক্ষাত এছামিজ সাবজেক্টত যদি ফেল কৰা তেনেহ'লে তোমালোকক গ্ৰেজ মাৰ্ক নিদিয়ে। তো ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাত এছামিজ সাবজেক্টত যদি ফেল কৰা তেনেহ'লে তোমালোকক গ্ৰেজ মাৰ্ক দিয়ে। তো তোমালোকৰ এছামিজ সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে বুলি তেনেকুৱা কথা নহয়, সকলো সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে। আৰু গ্ৰেজ মাৰ্ক কোনে পাব? তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ধৰি লোৱা তোমালোকে এছামিজ সাবজেক্ট এখনত ফেল কৰিছা 3-4 মাৰ্কৰ কাৰণে আৰু বাকীবিলাক সাবজেক্টত তোমালোকৰ ভাল নম্বৰ আনিব লাগিব। আৰু যদি তোমালোকে বাকীবিলাক সাবজেক্টত ভাল নম্বৰ আনা তেনেহ'লে তোমাক এই 3-4 মাৰ্ক গ্ৰেজ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। যিখন সাবজেক্টত তুমি ফেল কৰিছা, ধৰি লোৱা তুমি ছ'চিয়েল হওক, ইংলিছ হওক বা তুমি এছামিজ সাবজেক্ট হওক, তো তুমি যিখন সাবজেক্টত ফেল কৰিছা গ্ৰেজ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। কিন্তু তোমাৰ বাকীবিলাক সাবজেক্টত ভাল নম্বৰ আনিব লাগিব। বাকীবিলাক সাবজেক্টত যদি 30-35 কৰি পোৱা তেনেহ'লে তোমাক গ্ৰেজ মাৰ্ক নিদিয়ে। তো তুমি বাকীবিলাক সাবজেক্টত 40-50 এনেকুৱা পাব লাগিব আৰু এনেকুৱা পালে তোমালোকক গ্ৰেজ মাৰ্ক দিব। আৰু এখন সাবজেক্টত যদি তুমি 2-3 মাৰ্কৰ কাৰণে ফেল কৰা বা 5-6 মাৰ্কৰ কাৰণে ফেল কৰা তেনেহ'লে তোমালোকক গ্ৰেজ মাৰ্ক দিব আৰু গ্ৰেজ মাৰ্ক দি পাছ কৰাই দিয়া। আৰু যোৱা বছৰতো বহুতো ছাত্ৰ-ছাত্ৰীসকলে এছামিজ হওক বা ছ'চিয়েল হওক, তো বহুতো ছাত্ৰ-ছাত্ৰীসকলে ফেল কৰিছে। তো সেই ছাত্ৰবিলাককো গ্ৰেজ মাৰ্ক দিছিলে। তো গ্ৰেজ মাৰ্ক দিছিলে 10 মাৰ্কলৈকে গ্ৰেজ মাৰ্ক দিছিলে যোৱা বছৰত। তো এইবাৰো তোমালোকক 10 মাৰ্কলৈকে গ্ৰেজ মাৰ্ক দিব। তো তোমালোকে যদি 7-8 মাৰ্ক বা 10 মাৰ্ক যদি কম পোৱা তেনেহ'লে তোমালোকক গ্ৰেজ মাৰ্ক দিব আৰু গ্ৰেজ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। তো তোমালোকে চিন্তা কৰিব নালাগে, যদি এছামিজ সাবজেক্টতো যদি ফেল কৰা তেনেহ'লে তোমাক গ্ৰেজ মাৰ্ক দিব আৰু যিখন সাবজেক্টত তুমি ফেল কৰা তোমালোকক গ্ৰেজ মাৰ্ক দিব, কিন্তু বাকীবিলাক সাবজেক্টত ভাল নম্বৰ আনিব লাগিব। তো ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ বুজি পাইছা। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল।